মই আহি ঘৰ পাই গ'লোহি। এইটো হ'ল আমাৰ ঘৰ। এইটো ইয়াৰ পৰা মই দেখুৱাই দিছোঁ ঘৰটো। তাৰপৰা এইফালে আছে এখন আমাৰ বাগানখন, চাহ বাগানখন। এইফালে এইখিনিৰ পৰা এনেকৈ আৰম্ভ হৈছে। এইফালে সেই তাত এনেকৈ এইডোখৰ দেখিছে নহয়, এইফালে এনেকৈ ইয়ালৈকে আছে এইডোখৰ। সেইপিনে এইটুকুৰা কিবা সাঁচি গছখিনি আছে, ইঞ্চুৰেঞ্চ কৰি থৈছোঁ মানে এইবোৰ সাঁচি গছবোৰ হয় নাই পোৱালি? এইটো ভাগিন হয়। ঐ কি চাই আছো? এইফালে চাই, হাই কৈ দে। কি হাই? ভালকৈ ক। ভূমিষ্ঠ হোৱা ঘৰখনৰ সমান আৰু একো হ'ব নোৱাৰে। গতিকে ঘৰখন মোৰ চাই লওক। লাগিলে সেই ঘৰখন ভগাই হওক বা ছিগাই হওক, লাগিলে এটা জুপুৰিয়ে হওক, এইখনেই মোৰ আপোন ঘৰখন। বাইকখন ইয়াতে থৈ দিছোঁ। এতিয়া এই ছাইডত যে দেখিছে বক্সকেইটাত হ'ল কেঁচুসাৰ। চাই আহোঁ বলক কেঁচুসাৰটো। এতিয়া ছাইড কৰি ল'ব লাগিব। আছেনে? এয়া হ'ল কেঁচুসাৰ। চাবি আকৌ মাটি কঁঠালৰ পাত খচিব চকুত। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা কাৰ্টুন আছে। গোটেইকেইটাতে আছেনে? আছে আছে। কি আছে? আছে। এই কেঁচুসাৰৰ ইয়াত কি হয়, যেতিয়া পানী দিয়া হয়, পানীটো সৰহ হোৱাৰ পিছত এইফালেদি এটা সৰু ফুটা এটা কৰি থোৱা থাকে। এইফালেদি পানীখিনি, অতিৰিক্ত যিখিনি পানী, সেই পানীখিনি ওলাই আহে। ওলাই অহাৰ পিছত সেইটো তেনেকৈ জমা কৰে আৰু এইখিনি স্প্ৰে হিচাপে স্প্ৰে কৰিব পাৰে গছত। তাৰপাছতে এইফালে আহিলোঁ। এইটো কি বাৰু ক? এইটো হ'ল আমাৰ ভঁৰাল ঘৰ। এইটো ভঁৰালটো অৱস্থা নাইকিয়া হৈছে। তাৰপিছত এইপিনে এইবোৰ মাটি কঁঠাল, চাটি কঁঠাল এইবোৰ আছে য'তে ত'তে। আৰু আমাৰ বাৰীৰ কাষে কাষে এইবোৰ কিছুমান হেৰি দিয়া আছে, সাঁচি গছ। এইবিলাক সাঁচি গছৰ পুলি। এখন চাইকেল, এইখন লৈ মই ক্লাছ 10ত স্কুললৈ গৈছিলোঁ। এইখন লৈ লেডিজ চাইকেল আছিলে, বাক লৈ দিছিলে, কিন্তু মইহে নিওঁ এইখন। আহি থাকিলে এইটো দেখিছে, চবফালে এইবোৰ সাঁচি গছ এনেকৈ লগাই থোৱা আছে বাৰীৰ ঢাপে ঢাপে। তো এনেকৈ আহিলে এইফালে এইটো হ'ল পিছফালটো। দেখিছা চবফালে গছেই গছ। এই জেগাডোখৰত যদি গৰম দিনত বহি থকা যায়, কোনো AC দৰকাৰ নাই। ইয়াত এইডোখৰত দেউতা বহি থাকে। দেখিছে নাই কি ধুনীয়া চাহ জেগা। এইফালে খেতিপথাৰ চাই চাই ধুনীয়াকৈ একদম বহি থাকিব পাৰে। এইটো চাওক, এইটো চবফালে মই দেখুৱাই দিছোঁ। এইটো আৰু ওপৰলৈ এয়া দেখিছে, এয়া চাওক এই গছজোপা ধুনীয়াকৈ আমি এইডোখৰত বহি লৈ ধুনীয়াকৈ একদম টোপনি ঠেং চেং এনেকৈ উঠাই ল'ব লাগে, আৰামত এনেকৈ শুই থকা। কি ঠাণ্ডা হাৱা, ক'ত পাব এনেকুৱা ঠাণ্ডা হাৱা প্ৰাকৃতিক। তাৰপাছতে এতিয়া বাৰীৰ ফালে যাওঁ। আৰু আমাৰ বাৰীত প্ৰায় চব গছেই আছে। এজোপা খাজুৰী গছ এজোপা আছে, খাজুৰী গছ। তো খাজুৰী খাবলৈ মন গ'লে টেনশ্যন নাই। তাৰপাছত এয়া আছে আম গছ, আমলখি গছ। আমলখি গছ আগফালে আছে, মই দেখুৱামগৈ। এইজোপা হ'ল শিলিখা গছ, বহুত ওখ। এইজোপা হ'ল নাৰিকল গছ, দেখিছে। এইবোৰ কঁঠালৰ পুলি। এই চাইডত এইখিনি সাঁচি পুলি আছে। এইকেইটা হাঁহ চৰি আছে, দেখিছেনে? চৰি থকা নাই, ইয়াত বান্ধি থোৱা হয় হাঁহকেইটাক। সেইজোপা কৰ্দৈ গছ, এইজোপা এইবোৰ দেখিছে, এইবোৰ হ'ল কৰ্দৈ পাত। কৰ্দৈ লাগিছে নি? আচ্ছা আচ্ছা। ই মোক গাইড হয়। এই গাইড এইফালে হওক, এইফালে হওক। কি কৰ্দৈ গছ দেখুৱাবলৈ গৈছে এইফালে। এইফালে বলক, এইফালে হওক। ইয়াত আৰু মোক কি দেখুৱাব আপুনি? বলক এইফালে। এইফালে কি দেখুৱাবলৈ গৈছে? সেইটো কি কৰ্দৈ? কোনটো কৰ্দৈ? মই দেখাই নাই। অ' এইয়া কৰ্দৈ। অ' এইটো লাগিছে। হয় হয়, কৰ্দৈ লাগিছে এইটো নেটৱৰ্কত, হয় নাই? ফৌ ফুলিছে। ফৌ কি ফুলিছে? এইবিলাক সাঁচি পুলি এনেকৈ পচাই থোৱা আছে।
এইবোৰ লাগিলে কোনোবা এনেকৈ লৈ যায় ইয়াৰ পৰা। কিমানমান আছে বাৰু পুলি? এখন নাই। কোনটো টেঙা মৰা পুলি? অ' এইটো বোলা টেঙা মৰা। এইটো বোলা টেঙা মৰা পুলি ঐ। আৰু ক সেইটো অমিতা, সেইটো অমিতাহে। আৰু আৰু এইফালে এইবোৰ কি ধান গছ ইয়াত কেলৈ ৰুই থৈছে তই কৈ দে আকৌ। এনেই তাৰপৰা এইবিলাক কি বাকী বোলে এইবিলাক? অঁ সেইবোৰ আদা। ঠিক হয় নি? আদা গছ এইবোৰ এনেকৈ বস্তাত কৰি থোৱা আছে আদা। তাৰপিছত এইফালে হ'ল এইজোপা লিচু গছ। এই লিচুজোপাতে আগতে আমি উঠি থাকোঁ লিচু খাই খাই। এইজোপা হ'ল লিচু গছ। তাৰপিছত এইটো আমাৰ ঘৰৰ পিছফালটো। এইটোৱে আৰু আমাৰ ঘৰ। ইমান বৰ বিল্ডিং নহয়, ধুনীয়াকৈ মাটিয়ে লিপা বিন্দাছ থাকিব লাগে। তাৰপাছত এইজোপা ছজিনা গছ হয় নাই? ছজিনা তই ওচৰ পৰা গৈ কৈ দে আকৌ ছজিনাজোপাৰ বিষয়ে কিবা কিবি কৈ দে। নক? তাৰপাছত এইবাৰ আহিছোঁ এই বাৰীৰ ফালে। এয়া তেজপাতৰ গছ আছে, জালুক গছ এইবিলাক দেখিছে। তাৰপাছত এইফালে আহিলে এইটো পাব এবিধ ঔষধি গছ। আমাৰ বাৰীখন ঔষধে ভৰ্তি হৈ আছে বুলি ক'ব পাৰি। এইটো হ'ল বাহেক তিতা। এইখিনি আছে। মোৰ যেতিয়া কাহ উঠে ইয়াৰ আগকেইটামান নি পাতত দি খাই দিব লাগে, ভাল হৈ যায়। একেদিনাখনেই ভাল হৈ যায়। তাৰপৰা এইপিনে আছে। অ' ইয়াত জালুক লাগি আছে। ভাৰ্গৱ কৈ দিয়া আকৌ তই জালুকৰ বিষয়ে কি কি জানো? একো নাজানো নক? এইবিলাক জালুক লাগি আছে। এই কলি হয় জালুকৰ, বুঢ়া হোৱা নাই। তাৰপাছত তই লুকাই লুকাই ক'লৈ গৈছ? হা? তাৰপৰা এইবোৰ তামোল গছ আছে আৰু এইবোৰ। এইখনেই হ'ল আমাৰ বাৰী। একদম এইফালে এনেকৈ এইখিনিৰ পৰা এনেকৈ আছে, এনেকৈ সোঁফাললৈকে। তাৰপাছতে এয়া হ'ল ৰবাব টেঙা সৰি আছে গছজোপা। এইজোপা টিক 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 এইজোপা। এইবিলাক ৰবাব টেঙা মানে খাব হোৱা নাই আমাৰজোপা দেৰিকৈহে খাব হয়। এইটো চাইডে বেছিকৈ লাগি আছে দেখিছে নি? এইয়া চব পূৰা লাগি আছে এইবিলাক দেখিছে। আমাৰজোপা আঘোণ মাহত খাব হয়, পূৰা একদম ভৰ্তি হৈ আছে। এইকেইটা ইমান ডাঙৰ হৈ থকা নাই, এইবোৰ সৰু সৰু অঁ। এইবোৰ কাচকল চাচকল চব আছে বাৰীখনত। এইজোপা কি গছ আছিলে জানো বাৰু? এইজোপা থেকেৰা নে থেকেৰাজোৰ? এইজোপা বৰ থেকেৰা। এইটো কলডিলটো কেনেকৈ লাগি আছে? এই কলডিলটো মই লৈ যাম নেকি? হা? ক'ত আছে ওলকচু? মোৰ ভৰিটোত ওলকচু ক'ত আছে? কোনজোপা ওলকচু? এই সেইজোপা ওলকচু নেকি? অঁ কেঁচু, ওলকচু নেকি? চিনি নাপাওঁ। কি কয়? ক'ত খায়? কিটো খায়? একোৱে নাই খাবলৈ। তলত বোলে এজোপা কচু এটা ওলাই আহিছোঁ। কিমান ডাঙৰ বা হয়? অঁ এডাল তই ভাঙিলি? এইটো এইফালৰ পৰা ঘৰটো দেখুৱাই দিছোঁ। এইটোৱে আমাৰ পজা, সৰুটো ভঁৰাল ঘৰ। এইবাৰ ডালিম ইয়াত ৰুলিহি নে কি এজোপা? ভাল কৰিলি দেই। এইটো নতুন ডিজাইনৰ তৰৈ। এই বস্তুটো এইটো এনেকুৱা তৰৈ দেখিছে ক'ৰবাত? এইটো নতুন ডিজাইনৰ তৰৈ। সেইবোৰ কি বেলি ফুল কি? এইবাৰ বেলি ফুল নাই কৰা নেকি? এই মুৰ্গীকেইটা চৰি আছে এই দুটা। কোৱাত এইবাৰ লাই খেতি নাই কৰা। অ' হালধিও আছে আমাৰ ঘৰত।
এইজোপা হালধি নে কেঁতুই? অ' বেঙেনা দিছ ইজ বেঙেনা গছ। মধুসোলেং গছ এইবোৰ দেখিছে য'তে ত'তে আছে। এইবোৰ মধুসোলেং। এইটো মই খাই বৰ ভাল পাওঁ মধুসোলেং। এইজোপা এল'ভেৰা হয় নাই? তই কৈ দেখোন মোক, তই চিনাকি কৰি দে আকৌ, তইহে মোৰ হেৰি গাইড হয়। আৰু কৈ যা কোনটো চাহপাত? এইটোচোন তই এইটো কি চাহপাত? এইটো বোলে চাহপাত, এইটো সাঁচিহে। অঁ আৰু এইটো কি? এইবোৰ কি ক? সেইটো কি তই এইটো চুই থকাটো কি? কি নহয়? এইটো সেই নাগালেণ্ডত আছিলে এনেকুৱা। এইটো কোনটো? সেইটো কি বাৰু? তো এতিয়া আহি আছোঁ বাগানৰ ফালে। এইজোপা আমলখি গছ। এইবোৰ চাহপাত ছিঙিব পৰা হৈ আছে। এইখন এতিয়া এইফালেদি যাব লাগিব। আগতে যেতিয়া সাঁতোৰ শিকিছিলোঁ ইয়াৰ পৰা এই হাকোডালৰ পৰা এই নদীখনলৈ জঁপিয়াই দিওঁ, ইয়ালৈ জঁপিয়াই দিওঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল কি, এই নদীখনতে এবাৰ ভাইটিয়ে মই এনেকৈ আমি বায়ে গা ধুই আছিলোঁ, মোক খুব লেট্ৰিন কৰিব লাগিলে, বুৰ মাৰি খেলি আছিলোঁ। এইটো নাহিবি সেইফালে। তাৰপিছত বুৰ মাৰি খেলি আছিলোঁ। তাৰ কি হ'ল, এহেঁতি বুৰ মাৰি আছে, মই আৰামত পানীৰ তলতে লেট্ৰিন কৰি থৈ গুচি আহিলোঁ। তাৰপাছত মই যাবলৈ ভয় হৈছোঁ। তাৰপাছত কি হ'ল কেছটো, ভাইটি বুৰ মাৰি ওপৰলৈ ওলাইছে, ভাইটি মুখৰ আগতে বস্তুটো ওলালেগৈ। অঁ এইডালচোন তললৈ সোমাই গৈছে ঐ। হা চৰি, এখন নদী নহয়, এইটো জান এটা হয়। আহি পালোঁ ঔটেঙা তল। দেখিছে কি ধুনীয়া জেগা। এইডোখৰ জেগাটো দেখিছে না, চাহ একদম ধুনীয়াকৈ ইয়াত বহি থাকিব পাৰিব। ঔটেঙা খতম নেকি? ঔটেঙা বান্দৰে ছিঙি চেচ দিলে। মই ঔটেঙা নিম বুলি ভাবিছিলোঁ, নায়েই। দেখিছে নাই গছজোপাত ঔটেঙা এটা ঔটেঙা নাই। পিনে আহি এজোপা বগৰী গছ। এই গান এটা যে আছে, ঐ দেহা নৈ কাণৰ বালিয়া বগৰী, এনেকৈ আহি গ'লে এইখন। ইয়াৰ মাজত আছে বাঘ। এইফালে বাঘ ওলাই আকৌ, আমাৰ এইফালে বাঘ ওলাই। তো মই দেখুৱাবলৈ কোনো লাজ কৰা নাই, দেখিছে। এইবোৰ সেউজীয়াবিলাকৰ মাজত থাকিয়ে ভাল লাগে। ঠাণ্ডা এটা পৰিৱেশ, দেখিছে কি ঠাণ্ডা এই জেগাটো। আগতে এইডোখৰতে নঙলা এডাল আছিলে, এই নঙলা ডালত মই আহি বহি থাকোঁহি ইয়াত, দেখিছে। সেইপিনে একদম পথাৰ ধুনীয়াকৈ ভিউ চাই চাই বহি থাকিব পাৰি। মই আগতে ইয়াত বহি থাকোঁহি প্ৰায় ঘৰত থাকোঁতে। তাৰপৰা এইডোখৰত আমি কাঠৰ বল খেলোঁ, বাঁহৰ মূঢ়া। তো মই দেখুৱাবলৈ কোনো লাজ কৰা নাই যে আমাৰ বাৰীখন বহুত জংঘল বুলি, কিন্তু মই এনেকুৱাবিলাক মানে বেছি ভাল পাওঁ, সেইকাৰণে মই দেখুৱাইছোঁ। দেখিছে নাই, চবফালে সেউজীয়া গোটেইখন এইবিলাক। আৰু এইবিলাক হেৰি গছ হয়, এই বেঙুনীয়া যে ফুলে, এইটো কি আছিলে জানো, মই পাহৰি থাকিলোঁ নামটো নহয়। সেইবিলাক এতিয়া ফুলি থকা নাই, এতিয়া নুফুলে, ফুলিলে বহুত ধুনীয়া লাগে দেখিবলৈ। তাৰপাছত বেলেগত ঢেকীয়া আমাৰ খোৱা নহয়, এই এৰিয়াটোৰ পৰাহে নিয়া হয় ঢেকীয়া। মানে এইটো বিশ্বাসী আৰু বেলেগে কোনেও একো লেতেৰা নকৰে, সেইকাৰণে এৰিয়াটোৰ পৰাহে নিয়া হয়। তাৰপাছত এইজোপা হ'ল এইজোপা এই যে পাতখিনি দেখিছে, এইজোপা হ'ল মেহগনি গছ। একদম বহুত দামী গছ হয় মেহগনি। চব কিবা এটা ভাল লাগিছে ন এই সেউজীয়াখিনিৰ মাজত থাকি। সেইকাৰণে কয় গাঁৱৰ পৰিৱেশৰ সমান বেলেগ একো হ'ব নোৱাৰে। এইবাৰ ইয়াত তামোল চামোল নাই দিয়া নি দেউতাই? আগতে ইয়াত দেউতাই তামোল পাতি থৈ দিয়া, গোটা তামোল। তাত বামী মাছ লাগে,
তো আমাৰ ঘৰলৈ আলহী আহিছে, ভাত বনাই আছে মায়ে, খাম। অ' বৰ কোলা কোলা লাগিছে, কোলা পৰিছোঁ মই পূৰা, চকু অসুখ এইবোৰ দিছে না একদম, গোটেই দাঢ়িয়ে চুলিয়ে গোটেই চেচ হৈ আছোঁ। আমাৰ ঘৰলৈ আহিছে এই মহেন্দ্ৰ চুতীয়াৰ লগত যে থাকে যাদৱ দা, সেই যাদৱ দা আহিছে। তালৈ নাযাওঁগৈ, কিবা কথা পাতি আছে, গতিকে নাযাওঁ, নেদেখুৱাওঁগৈ। এনেই পাৰিলে দেখুৱাব লাগিব বাৰু, দেউতাৰ লগত কথা পাতি আছে। তাৰপাছত পথাৰৰ ফালে নাযাওঁ, এতিয়া খজুৱাই ধান পাত মাৰিবলৈ। এইখন মাৰি দিওঁ জপনাখন। কি হ'ল, কি হাত জোকাৰি আছে? তই পলালি যা, তই ওলাই আছে ইয়াত, গম পাইছ নাই? পাকঘৰলৈ সোমাই আহিলোঁ, পাকঘৰলৈ আহিলোঁ। এইটো পাকঘৰত আমাৰ জুইত বনোৱা হয় এইটো। তাৰপিছত এইখন হ'ল মোৰ বচন্তিখন। এইখন লৈ মোৰ ক'ত এক্সিডেণ্ট হৈছিলে হ'লে, হিৰ' হোণ্ডা ডিলাৰৰ ওচৰত। ট্ৰাকত খুন্দা মাৰি দিছিলোঁ সি আহি ধামকৈ। ঐ তই মহাকাশলৈ যাবি নি? চন্দ্ৰলৈ যাবি নি? তই কেলৈ পিন্ধি আছ? চন্দ্ৰলৈ যাবি? তই এতিয়া ৰাতিকৈ ইউটিউবত ওলাই যাবি নহয়? কি একো নাই, তোক এতিয়া চবেই চাব, বুজিছ নাই? পিছফাল যাওঁ এই তই ইমান অকণমানি, তই নোলাৱই। হে ওলাই আছ, এই দুচা দেখিছ নে? এনেকৈ দিব লাগিব তোৰ লগত মই ওলাবলৈ হ'লে। হাঁহ কেইটা আছে ক? ইয়াত হাঁহ কেইটা আছে? 4টা আছে। এইডোখৰত বহিবিনে? এইডোখৰ বহুত ধুনীয়া হয় নাই বহিবলৈ? কি কৰিবি? বতাহ মাৰে। বহ ওচৰতে বহ। শুনি কাৰ নাম? দেউতা নে ককা? কি দেউতা? দেউতা নকয়, ককা হয় দেই। কি আছিলে? হিৰ' হোণ্ডা যাদৱ দাহঁত গ'ল নাই? কেলে? আগফালে কি কৰিবি? ৰ'দ আগফালে, বহুত ৰ'দ। নালাগে, নাযাওঁ এতিয়া, বহুত ৰ'দ দিছে আগফালে। যাদৱ দাহঁত গ'ল নে আছে? তই ভাত পানী খোৱা হৈ গ'ল, এতিয়া যাবলৈ ওলাইছোঁ। কেইটা বাজিলে? 2:30 হ'লনি? 2:30 হ'লনি? 2:30 হ'ল, এতিয়া যাব হৈ গ'ল। হেলমেটটো লৈ লওঁ, এল'ভেৰা পুলি এটা লৈ লওঁ। হা কিহৰ? কি এটা? এয়া জলকীয়া লৈ লৈছোঁ। মানুহ দেখাই নাই। আপুনি এইটো কচু এটা দিছে মায়ে। ক'ত আছে মানুহ? কোনজনী? কি মানুহ কৈছে? মানুহজনী ভিডিঅ' কল নহয় নহয়, মই ভিডিঅ' বনাই আছোঁ ইউটিউবত দিবলৈ। আপুনি ইউটিউবত ওলাই যাব এতিয়া ৰাতিকে। অঁ চেংমাৰকেইডাল দিয়ক। টাটা দি যাওঁ। নিবলৈ আহিছিলোঁ ৰবাব টেঙা নিয়া নহ'ল, এইবোৰ অকণমানি হৈ আছে, পিছত নিব লাগিব। তই চলাবি নি? হা কিটো হয় নি?